বন্ধুসকল মই আজি দিব বিচাৰিছোঁ আমাৰ গল্পকাৰ দুজনৰ বিষয়ে থাকি গৈছিলে তাৰে লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে মই আজি দিম আৰু যিসকলে সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ মানে অসমীয়াত বিচাৰি আছিলে মই সেইটো হয়তো কাইলৈৰ পৰা ষ্টাৰ্ট কৰিম 15-20টা বা 30টা মানকৈ এনেকৈ বৰ বেছি দীঘলীয়া ভিডিঅ' বনাবলৈ অকণমান অসুবিধা হয় আৰু নিজৰ ব্যস্ততাৰ কথাও মই কৈ আছোঁ আৰু হোৱাটছআপ গ্ৰুপত আপোনালোকে জইন হৈ ল'ব পাৰে তেতিয়া ডাইৰেক্ট আপোনালোকে কিছুমান কথা নাজানিলে প্ৰশ্ন কৰিব পাৰে মই উত্তৰ দিবলৈ চেষ্টা কৰিম তাৰমানে যিহেতু বস্তুখিনি মোৰ লগত থাকে বা আছে মই বিচাৰি দিবলৈ চেষ্টা কৰিম গতিকে হোৱাটছআপ নাম্বাৰটো মোৰ ডেছক্ৰিপশ্যনত দিয়া আছে আগৰ ভিডিঅ'টো আছে গতিকে নাম্বাৰটো লৈ পেলাই মোক মেছেজ কৰিলে হ'ব ঠিক আছে তেতিয়াহ'লে ব্যাকৰণখিনিতো সেয়া শেষ হৈ গৈছে আপোনালোকে ভিডিঅ'কেইটা চালে তাৰ পৰা কনচেপ্টটো লৈ ল'লে মই ভাবোঁ একো অসুবিধা নহ'ব ব্যাকৰণৰ যিমানবোৰ প্ৰশ্ন আহে আৰু সম্পূৰ্ণ PDF-টো মানে অসমীয়াখিনি সেইটো 9 তাৰিখৰ পিছত মই দিব পাৰিম আৰু কাৰেণ্ট এফেয়াৰ্ছ জিকে যিখিনি দিছোঁ সেইখিনিৰ পৰা মই উপকৃত হ'ব বুলি ভাবিছোঁ আৰু সকলোলৈকে শুভেচ্ছা জনাইছোঁ তো ঠিক আছে তেতিয়াহ'লে লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে থাকি গৈছিল মই এতিয়া আলোচনা কৰোঁ লক্ষ্মীনাথ বেজবৰুৱা লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল 1864ত আৰু 1938ত তেখেতৰ মৃত্যু হৈছিল ডিব্ৰুগড়ত তেখেতৰ দেউতাক আছিল দীননাথ বেজবৰুৱা আৰু মাতৃ থানেশ্বৰী দেৱী তেখেত একাধাৰে কবি নাট্যকাৰ হাস্যৰসিক সমালোচক লক্ষ্মীনাথ বেজবৰুৱা 19বিংশ শতিকাৰ শেষ দশকত জোনাকীৰ পাতত লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া চুটিগল্পৰ জন্ম দিয়ে অসমীয়া চুটিগল্পৰ জন্মদাতা কোন প্ৰশ্ন সুধিব পাৰে জোনাকী কাকতৰ মানে প্ৰথম গল্পটো কাৰ আৰু কি সেইটো কথা সুধিব পাৰে গতিকে এই কথাটো খুব ইম্পৰ্টেণ্ট জানি থ'ব তাৰপিছত জোনাকীৰ চতুৰ্থ বছৰৰ চতুৰ্থ সংখ্যাত প্ৰকাশিত সেউতী নামৰ গল্পটোৱে তেওঁৰ প্ৰথম চুটিগল্প লক্ষ্মীনাথ বেজবৰুৱাৰ সেউতী গল্পটোৱে প্ৰথম চুটিগল্প আৰু জোনাকীৰ চতুৰ্থ বছৰৰ চতুৰ্থ সংখ্যাত প্ৰকাশ পাইছিলে তেওঁ গল্পক প্ৰধানভাৱে দুটা ভাগত ভগাব পাৰি সমাজ সংস্কাৰধৰ্মী আৰু ব্যক্তি জীৱন সম্পৰ্কীয় লক্ষ্মীনাথ বেজবৰুৱাৰ গল্প দুটা ধৰণে ভগাব পাৰি সমাজ সংস্কাৰধৰ্মী আৰু ব্যক্তি জীৱন সম্পৰ্কীয় লক্ষ্মীনাথ বেজবৰুৱাই বিয়া কৰাইছিল বংগদেশৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ হেমেন্দ্ৰনাথ ঠাকুৰৰ কন্যা প্ৰজ্ঞা সুন্দৰীক ইয়াত ডাইৰেক্ট প্ৰশ্ন সুধিব পাৰে যে লক্ষ্মীনাথ বেজবৰুৱাৰ কাক বিয়া কৰাইছিলে কাৰণ যিহেতু কলকাতাৰ লগত ৰিলেটেড জোনাকী আলোচনীখন আমাৰ মানে প্ৰবাসী ছাত্ৰীসকলে সেই অসমীয়া ভাষা আন্দোলনৰ ক্ষেত্ৰত যি ভূমিকা লৈছিলে জোনাকী ক'ৰ পৰা প্ৰকাশ মানে জোনাকীৰ লগত ৰিলেটেড কাৰণে এই প্ৰশ্নটো মই দিছোঁ সুধিব পাৰে লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক জীৱন আৰম্ভ কৰিছিল লিটিকাই নাটকখনৰ যোগেদি লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথম সাহিত্যিক চিহ্ন মানে সাহিত্যিক কীৰ্তিস্তম্ভ বুলি ক'লে বা সাহিত্যিক জীৱনৰ পাতনি মেলিছিলে লিটিকাই নামৰ নাটকখনৰ যোগেদি তেখেতৰ গল্পপুথি সুৰভি 1909 সাধুকথাৰ কুকি 1910 জোনপুৰী 1913 আৰু কেহুকলি 1967 কেহুকলিখন সম্পাদনাৰ ৰূপত প্ৰকাশ হৈছিল সেইখন অতুল চন্দ্ৰ হাজৰিকাই সম্পাদনা কৰি ওলাইছিল এই প্ৰশ্নটো কিন্তু সুধিব পাৰে যে লক্ষ্মীনাথ বেজবৰুৱাৰ কেহুকলি কোনে সম্পাদনা কৰি উলিয়াইছিলে তেখেতৰ সাৰ্থক চুটিগল্প ভদৰী মুক্তি পাটমুগী আৰু কন্যা তাৰমানে কন্যা চুটিগল্পটো কাৰ বুলি দি তলত 4জন গল্পকাৰৰ নাম দিব সেয়া সিলেক্ট কৰিবলৈ আহিব পাৰে ঠিক তেনেকৈ ভদৰী পাটমুগী তাৰমানে খুব উল্লেখযোগ্য গল্প এইকেইটা অধিক চৰ্চিত গল্প গতিকে ইয়াৰ বিষয়ে সুধিব পাৰে এতিয়া মই আগতেও মই দি আহিছিলোঁ যে মানে গল্পকাৰসকলৰ সমালোচকসকলে কেনেধৰণে মন্তব্য দিছিলে উল্লেখযোগ্য মন্তব্য তাৰমানে জানি থোৱাটো দৰকাৰ আচলতে এই মন্তব্যবোৰ আমাৰ UGC নেট স্লেট পৰীক্ষাত আহে গতিকে হাইস্কুল টেটত আহিবও পাৰে মই কনফাৰ্ম নহয় কিন্তু তথাপিও জানি থোৱাটো খুবেই দৰকাৰ বুলি মই ভাবোঁ এতিয়া লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ সম্পৰ্কত এজন উল্লেখযোগ্য সমালোচক ডক্টৰ মহেশ্বৰ নেওগদেৱে কৈছিলে
বেজবৰুৱাই তেওঁৰ বেছিভাগ গল্পকে সামাজিক সমালোচনাৰ অস্ত্ৰৰূপে ব্যৱহাৰ কৰিছে। নতুন শাসনৰ লগত খাপ খুৱাব নোৱাৰা আৰু তাৰ সুবিধা লৈ গঙাটো খোৱা পুৰণি আৰু নতুন অভিজাত সম্প্ৰদায়ৰ ভেদ ভাঙি দিয়াটোৱেই যেন তেওঁৰ গল্পৰ উদ্দেশ্য। সমালোচক ত্ৰৈলোক্যনাথ গোস্বামীদেৱে কৈছিলে, জীৱনৰ জটিলতা, অনুভূতিৰ গভীৰতা, মানৱৰ ক্ষুদ্ৰত্ব আৰু মহত্ব বেজবৰুৱাৰ গল্পৰ মাজেদি ফুটাই তোলাৰ আদৰ্শ নাই, তথাপি তেওঁৰ গল্প ৰসাল মনোগ্ৰাহী। সমালোচক ডক্টৰ নগেন শইকীয়াই কৈছিলে, কৃপাবৰী হাস্যৰস আৰু ব্যংগৰ প্ৰাধান্য থকা স্বত্বেও বেজবৰুৱা অসমীয়া চুটিগল্পৰ স্ৰষ্টাই নহয়, সাৰ্থক দ্ৰষ্টা। এই খুব ইম্পৰ্টেণ্ট আচলতে, জানি থোৱাটো খুবেই দৰকাৰ, আহিলে আপোনালোকৰ ভাল হ'ব। তেখেতৰ আৰু এটা উল্লেখযোগ্য গল্প, যিটো মান সেনাৰ ওপৰত মান সেনাই আক্ৰমণ কৰিছিলে সেই সময়ত, তাৰ পটভূমিত লিখা এটা জয়ন্তী গল্প মই এখন কিতাপত লিখিছিলোঁ। এই জয়ন্তী গল্পটো কিন্তু ইম্পৰ্টেণ্ট, জয়ন্তী গল্পটো কাৰ সুধিব পাৰে। গতিকে ইমানকে ক'লোঁ লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে। ইয়াৰ পিছত মই ছৈয়দ আব্দুল মালিকৰ থাকি গৈছে, ছৈয়দ আব্দুল মালিকে চাগে, পাহৰিছোঁ, মই চাই লওঁ। তেওঁৰ বিষয়ে দি দিম, তাৰপিছত মই শংকৰদেৱ মাধৱদেৱখিনি দি পেলাই শেষ কৰি দিম। আৰু সোনকালে মই 9 তাৰিখৰ পিছত সোনকালে PDF টো দিবলৈ চেষ্টা কৰিম। আৰু PDF টো যিহেতু ভিডিঅ'কেইটা যদি আপোনালোকে ভালকৈ চাইছে, তেতিয়াহ'লে PDF টো ভালকৈ 2-3 বাৰমান চালেই মই ভাবোঁ মনত ৰৈ যাব, আৰু গোটেই অসমীয়া প্ৰশ্ন উত্তৰখিনি কৰিবলৈ আপোনালোকে পাৰিব বুলি মই ভাবোঁ। কিন্তু পেৰেগ্ৰাফ এটা দিব। পেৰেগ্ৰাফটো মই যেনেকৈ ধৰণে কৈছোঁ যে প্ৰশ্নটো প্ৰথমে পঢ়ি ল'ব, প্ৰশ্নটো পঢ়িলেও উত্তৰটো যদি প্ৰথমে পোৱা যেনো লাগে, তথাপি গোটেই পেৰেগ্ৰাফটো এবাৰ পিছত পঢ়িব, কাৰণ পিছলৈ উত্তৰটো আকৌ বেলেগ ধৰণে আহি যায়। গতিকে খুব সুন্দৰকৈ চাব। শুভেচ্ছা থাকিল সকলোলৈকে। বাকীখিনি মই যিমান পাৰোঁ চেষ্টা কৰিম। আৰু নতুনকৈ যদি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ জনালোঁ।